সম্পকৰ ঘৰ নহয় জানো? কোন আপুনি? হয়। কোন আপুনি? এজন গাঁৱলীয়া লোক, এই গাঁৱৰ পৰা আহিছোঁ। এনেকৈ ভিতৰলৈ ঘপককৈ সোমাই আহিছে। মানে সম্পকৰ ঘৰ নহয় জানো? কোন চম্পক? কোন চম্পক? আপুনি কোন চম্পকৰ কথা কৈছে? সম্পক আকৌ সম্পক তোমাক কেনেকৈ বুজাওঁ এতিয়া তেখেত এজন শিক্ষক, নাচৰ শিক্ষক। বুজি পাইছা? এই সৰু ল'ৰা ছোৱালীবোৰক নাচ গান অভিনয় সেইবোৰ শিকায়। চিনি পাইছা? বোৱাৰী বোৱাৰী ভালে আছানে? বাহিৰত এটি কলিং বেল আছে, সেইটো বজাই সেই ভিতৰত সোমাব লাগে। ঘৰত সামান্য ঘৰতে দেখিলে শিকাব লাগেনে? কি কৈছা বোৱাৰী? এই ঘৰৰ মানুহ ঘৰলৈ আহিলেও যে ভদ্ৰতা শিকি আহিব লাগে, সেয়া মই আজিহে গম পালো দেই। মোৰ বিশেষ কাম আছে, কিবা কথা ক'বলগীয়া থাকিলে সোনকালে কওক। আপুনি ভিতৰলৈকে যাওক, দেখিলেই নহয় চাকৰ বাকৰবিলাক কেনেকৈ ভিতৰলৈ সোমাই। আপুনি দেৰি নকৰিব। ঠিক আছে। বোৱাৰী তুমি ইয়াত কি কৈছা? মই চাকৰ? আপোনাক চাকৰ বুলি কোনে কৈছে? অৱশ্যে সাজপাৰখিনি যেনিবা চাকৰৰ দৰে। তোমাৰ বিশেষ কাম আছে, কিবা কথা সোনকালে কওক। হ'ব বোৱাৰী, তুমি যোৱা, তুমি কামেই কৰা। মই এটা কাম কৰোঁ মই ইয়াতে বহিছোঁ, এই ইহঁত দুটা আহিলে ইহঁতৰ লগতে কথা হ'ম। থাকিলেহে কথা হ'ব। আপোনাৰ ডাঙৰ ল'ৰা জলেকে কৈছে 3 দিন মানলৈ ঘৰলৈ নাহে, আৰু সৰু ল'ৰা দীপক আজি গাঁৱৰ ঘৰলৈ গৈছে। আৰু আপুনি বহি থকাৰ বাবে এই ৰুমটো মই ৰখা হোৱা নাই, গতিকে আপুনি আপোনাৰ এতিয়া যাব পাৰে। ঠিক আছে দিয়া বোৱাৰী, তেনেহ'লেতো তোমাৰেই দিন। গৈয়ে থাকো দিয়া। আশা ভৰা জীৱন লৈ মই ইয়ালৈ আহিছিলোঁ যে ইহঁতক লগ পাম, কথা পাতিম। ইহঁত দুটা থকাহেঁতেন মোক দেখিয়েই দেউতা দেউতা বুলি মোক হ'ব দিয়া বোৱাৰী। আপুনি অন্ততঃ ফোন এটি কৰি অহা হ'লে তেওঁলোকক লগ পালে হয়। পুত্ৰ বোৱাৰী ঘৰলৈ আহোঁতে যে ফোন কৰিহে আহিব লাগে, এতিয়াতো আমি জানো নহয়। আজি গম পালোঁ বাৰু, হ'ব দিয়া। গৈ থাকোঁ দিয়া। এয়া নহয় এয়া ঘৰৰে নাৰিকল লাড়ু কেইটামান, ঘৰৰ কল কেইটামানো আছে। চম্পকে নাৰিকল লাড়ু খাই বৰ ভাল পায় নহয়। তুইও ভগাই খাবা। এতিয়া লোৱা। নাৰিকলৰ লাড়ু আৰু কল মই নাখাওঁৱে। ল'ৰা দুজন নাইয়ে যেতিয়া আপুনি ঘৰলৈকে লৈ যায়, ঘৰতে বহি খাব। বজাৰত বিক্ৰী কৰিলে দুটকামান পাব। লৈ যাওক। ঠিক আছে, ঠিক কৰিম। ভগৱান, এয়া তুমি মোক কি পাপৰ শাস্তি দিছা? আৰে বোৱাৰীয়ে মোক কৈ চাকৰ বুলি। মই চাকৰ? মই চাকৰ, মই চাকৰ।